নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আছামিজ ব্লগাৰ NSৰ এটা নতুন ভিডিঅ'লৈ। আজি এটি সুখবৰ অৰ্থাৎ ভাল খবৰ দিবলৈ ওলাইছোঁ আৰু ভাল খবৰটো কাৰ নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰ্থাৎ অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব মৰমৰ শিল্পী জুবিন গাৰ্গৰ আছে এটি ভাল খবৰ। জুবিন গাৰ্গৰ ভাল খবৰটো পাই সকলোৱে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। আমাৰ চেনেলৰ তৰফৰ পৰাও তেওঁলৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ। জানো হওক তেওঁৰ ভাল খবৰটোনো কি। বন্ধু বান্ধৱীসকল, আপোনালোকক জনাওঁ যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ডক্টৰেট ডিগ্ৰী লাভ কৰিলে। হয়, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক USTMA আগবঢ়ালে ডক্টৰেট ডিগ্ৰী সন্মান। মেঘালয়ৰ নমাইলত স্থিত USTMA মঙলবাৰে আগবঢ়ালে জুবিন গাৰ্গক এই সন্মান। আমাৰ মৰমৰ কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গক USTMA প্ৰদান কৰিলে ডি-লিট সন্মান। ডি-লিট সন্মান লাভ কৰি তেওঁ নিজেই অনুভৱ প্ৰতিক্ৰিয়া কৰিলে। তেওঁ খুবেই আনন্দিত এই সন্মানত। সঁচাকৈ এইটো এটা অসমবাসীৰ বাবে এটি খুবেই ভাল খবৰ। আমি পুনৰবাৰ জুবিন গাৰ্গ ডাঙৰীয়ালৈ বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। তেওঁ আগুৱাই যাওক এয়াই কামনা কৰিছোঁ। আৰু এই খবৰটো পাই আপোনালোকৰ কেনে লাগিল? নিশ্চয় ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, লগ পাম এটি নতুন ভিডিঅ'ত।